মহাৰাণীক গোটেই পৃথিৱীখন বিচাৰি ফুৰিলোঁ, তেওঁ আহি ইয়াত বহি আছেহি। এই কন্দুবলটোত বাৰু হাত দিওঁনে নিদিওঁ, নে মনে মনে ইয়াৰ পৰা পলাওঁ, ভাবিও পোৱা নাই নহয়। মনে মনে ইয়াৰ পৰা পলোৱাই ভাল। এই কন্দুবলটোত হাত দিলে গোটেইখন কামুৰিলে আকৌ মই বেজি ল'ব লাগিব। কৃষ্ণ, ইয়াৰ পৰা মনে মনে পলাওঁ, তেওঁ যি কৰি থাকক। এওঁ মানে অকলে অকলে কি ভুৰ 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 কৰি আছে। ৰাতিপুৱাৰ পৰা লাগি শান্তি লগাই নাই নেকি? এতিয়া দেখিছা চোৰৰ নিচিনা কেনেকৈ আছে, ক'ত যাওঁ ক'ত নাযাওঁ লাগিছে। ৰাতিপুৱাৰ পৰা কোনো এখন কাম কৰা নাই। এতিয়া মই এখন সময়ত বহিলোঁ নহয়, তেওঁ আহি দেখিবহি। ৰাতিপুৱাৰ পৰা গোটেইখিনি কাম কৰি আহিলেও যে দেখা নাপায়। ৰচোন, মই মনে মনে মোবাইলটো টিপি থাকোঁ। কি কৰি থাকেনো গম ল'ম ৰচোন। এওঁ গম পোৱা নাই মই যে এইখিনিত ৰৈ আছোঁ, মোবাইল টিপি আছে, মই পলাওঁ। মিষ্টাৰ ক'ত যায়? কন্দুবলৰ বাঁহটোত নোচোঁতেচোন কন্দুবল উৰিছে, কি আচৰিত। এইডালৰ পৰা শান্তি নাই আৰু, কামুৰিব যেতিয়া শেষেই আৰু। কি মানে মুখৰ ভিতৰত যে ভৰভৰাই আছে, কিহৰ কাৰণে? ক'তনো ভৰভৰাই আছোঁ অ'? ক'ত যাবলৈ ওলাইছে সেইটো কওক আগে। যদি বজাৰৰ ফালে যায়, বজাৰ অলপ কৰিব আছে, সেইখিনি কৰি লৈ আহক। দেখিছা, মানুহটো ক'বলৈ যাম বুলি ওলালোহে, তেওঁ একেবাৰে বজাৰৰ লিষ্ট উলিয়ালি। কি বজাৰ কৰিবলৈ আছে, লৈ আহাগৈ যোৱা। হ'ব দিয়ক। যি আনিব দিওঁ চব আনিব। আলনাই বালনাই কৈ পেলাই আনাকে নাথাকিব। ঘৰখনত একো এটা বস্তু নাই। খাবলৈ দিবলৈ সন্ধিয়ালৈ বিস্কুট এটা নাই, লৈ আহিব। হ'ব দিয়া, আনিম দিয়া, লৈ আহাগৈ যোৱা। মোনাটো লৈ আহাগৈ, বজাৰৰ লিষ্টখনো লৈ আহাগৈ যোৱা। পকেটততো মাল আছে নাই গম ল'বলৈ নাই, আনি দিম যোৱা। টেটুগুৰিলৈকে ভৰাবা, বস্তাডাল ফুলাই ফুলাই বহি থাকিবা। মোৰ এডাল বস্তা, তোমাৰ সেইডাল কিহে? বস্তাটো বাৰু অলপ সৰুৱে, তোমাৰ যে সেইডাল আমাৰ লেট্ৰিনৰ টেংকিটোৰ নিচিনা। বছৰ ধৰি বছৰ ফুলে নহয় দি থাকিলেওচোন একেবাৰে ফুলেই নহয়। এদিন খাওঁ 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 কৰিয়ে থাকা। সেইবিলাক কি ফটো কথা কৈ আছা? যোৱা, যি আনিব লাগে আনি দিম, যোৱা লৈ আহাগৈ। চব অসভ্য চব চালা। আকৌ মানে পাক মাৰি মুখখনলৈ কি চালা? একো চোৱা নাই, আপুনি নাযাব, খালি বহি থাকক। হয় মানে দেই, এই মাইকী মানুহবিলাকৰ পৰা শান্তি নাই। ভাবিছিলোঁ অলপ শান্তিৰে ওলাই যাওঁ, তাকো একেবাৰে বজাৰৰ লিষ্টখন দি পেলাই দিলেই নহয়। একগালমান বজাৰ আনিবলৈ চাগে। উপায় নাই আৰু, তিৰি এজনী গোটাইটো ল'লোৱে আৰু। মুখখন লপাত কচুপাতেই হওক বা পেটটো বস্তাই হওক, উপায়টো নাই, তাইক খুৱাবই লাগিব আৰু, এইটোতো কৰ্তব্যই মোৰ। লিষ্টখনে মোনাটো আনিবলৈ যাওঁতে ইমান সময় নে? লৈ আহাহে নে তুমিয়ে বজাৰখন কৰি লৈ আনিম বুলি ভাবিছা? সোনকালে লৈ আহা, দেৰি হৈছে। ইফালে আমাৰ কাষৰ বৰুৱানী ঘৈণীয়েকজনী যাবই এতিয়া, তাইক চাবলৈ নাপালেচোন মোৰ মনটো ভালেই নালাগে। লৈ আহা, সোনকালে লৈ আহা। বস্তুকেইটা আনিবলৈ যাওঁতে ইমান ষ্টেপডাল ফালি আছে যে কিহৰ কাৰণে? তুমি ইমান দেৰি কৰা চোৱাচোন। মই লিষ্টখন লিখিব লাগিব নালাগিব? মইতো আগতে লিখি থোৱা নাই। আপুনি বজাৰলৈ যাব বুলিও মই নাজানো নহয়। মই এতিয়া লিষ্টখনটো লিখি ল'ব লাগিব। অকণমান সময় ধৈৰ্য ধৰক, মই লিখি আনোগৈ। তেজ খাইটিজনীৰ অথনিৰ পৰা ভিতৰত কি কৰি আছিলি মানে? মোক চম্ভালি কথা ক'বা। ভিতৰত মই বিহু নাচি আছিলোঁ। গাটো ধুই পেলাই তিতা কাপোৰগাল বিচনাত কোনে থৈ আহিছিল? সেইগাল মই বাহিৰত মেলি কৰি থৈ অহালে মোৰ দেৰি হ'ব নহয়? কাক চাব লাগে? ইমান সোনকালে যাব লাগে যে, অকণমান দেৰিকৈ গ'লেও হ'ব নহয়, বস্তুকেইটাহে লৈ আহিব লাগে। মুখখন চাচোন, মুখখন চা, গোটেইখন একেবাৰে আৰু। মানিছোঁ আৰু দেই, তোমাৰ মুখখন কিন্তু মানিছোঁ আৰু। যোৱা লিখিলে আহাগৈ, মই বহি আছোঁ। গোটেই মোৰ মুখখন চোকা কৰিছে গম পায়নে? মোৰ লগত যুঁজি আপোনাৰ কাৰণে মোৰ মুখখন চোকা হৈছে। ধেৎ তেৰিকা, হ'ব যোৱা, মোৰ কাৰণে যি হৈছে হ'ব যোৱা। তুমি এতিয়া লিষ্টখন লিখি আনাগৈ, যোৱা।